গোটেই গাঁওখন বিচাৰিলোঁ কোনফালে গ'ল চুৰকেইটা একেবাৰে ধৰিবই পৰা নাই নহয় অকলে অকলে যে বৰ আমনি লাগিছে দেই এই টিংকুকে লগ ধৰি লওঁগৈ তাৰপিছত বিচাৰিম দুইটাই ঐ টিংকু আছা নাই ঘৰত আছো তেলেঙা দে বহক বহক এই বহিবলৈ নহয় বুজিছা টিংকু তোমাক লগ ধৰিবলৈহে আহিছোঁ লগ ধৰিবলৈ আহিছে ক'ৰবাত যাব নেকি ক'ৰবাত যাব মানে বৰ বেয়া কথা এটা হ'ল নহয় টিংকু বেয়া কথা কি হ'লনো তেলেঙা দে মোৰ চাইকেলখন চুৰে লৈ গ'ল নহয় গোটেই গাঁওখন বিচাৰি নাপালোঁ মই কোনফালে গ'ল জানো চুৰকেইটা একেবাৰে ধৰিবই নোৱাৰিলোঁ অকলে অকলে বিচাৰিবলৈ বেয়া লাগিছে কাৰণেহে তোমাক লগ ধৰিব আহিছোঁ তুমি যাবা নেকি তেলেঙা কি হ'লেনো তোমাৰ নহয় গণেশ্বৰ দা মোৰ চাইকেলখন চুৰ কৰি লৈ গ'ল চুৰে এই অকলে অকলে বিচাৰি ফুৰিব মন নাই যোৱা কাৰণে এই টিংকুক লগ ধৰিব আহিলোঁ চুৰ বিচাৰিবলৈ বেছি দিন হোৱাই নাছিলে নহয় ন আমাৰ গাঁৱতো চুৰ হ'ব ধৰিছে আৰু লাহে লাহে তো মাথাটো একদম গৰম হৈ আছে চুৰক পালে মই একদম বখলিয়াই পেলাম চুৰৰ কাৰণে আজি মোৰ ভাতেই খোৱা নহ'ল কি তেলেঙা তুমি ৰাতিপুৱাৰ পৰা ভাতেই খোৱা নাই নেকি আমাৰ ঘৰতে কেইটামান খাই লোৱা নাই গণেশ্বৰ দা মই একদম চুৰক ধৰি নোপোৱালৈকে মই ভাতেই নাখাওঁ আজি নোখোৱাকৈ কেনেকৈ চুৰ ধৰিবা আকৌ তুমি কেইটামান খাই লোৱা তেতিয়াহে শক্তি পাবা গাত নাই ভাত চাত নাখাওঁ আৰু ব'লা টিংকু যোৱা যদি পাপা মই গৈছোঁ দেই যা সোনকালে আহিবি খাই থাকোঁতে বহুত দেৰি হ'ল দেই চলা আজি দোকান খুলিবলৈ দেৰি হ'ব আৰু এইটো খঙতে বাইক এখন ল'ব মন যায় আকৌ অকল খোজকাঢ়ি কিমান খোজকাঢ়িম আৰু গুটি জলিয়া গুটি বিহাৰী চাচাকে বিক্ৰী কৰি দিম পিছত চাইকেলখন দৰদাম মিলা ভাল দাম পালে দিয়ে দিম আকৌ ইয়াতে এই ভাল দাম চাল দাম নহয় যে টকা দিয়ে সেই টকাতে দি দিম তেলেঙা বিচাৰি ফুৰিছে দেখা নাই চাইকেলখন আমাৰ ওচৰত থাকিলে অকণমান বিপদহে হ'ব ইয়াক দি দিম আমি পইচাটো অকল যে টকা পালেও হ'ব আৰু ভাইটি কি কথা পাতি আছে ফুচফুচাই চাচা বস্তু এটা আছে ল'ব নেকি কি বস্তু ভাইটি বস্তু মইহে বিক্ৰী কৰোঁ তুমি মোক বিকিব আহিছা যে বস্তু চাচা বস্তু মানে হাই ফাই বস্তু ডিছকাউণ্টত দি দিম 50% ডিছকাউণ্ট আপোনাৰ কাৰণে পুৰা পাৰফেক্ট বস্তু ভাইটি কি বস্তু আগতে সেইটো কোৱা তেতিয়াহে ক'ব পাৰিম ল'ম নে নল'ম চাচা আপুনি দেখিলে ল'ম বুলি ক'বই আকৌ যিটো পাৰফেক্ট বস্তু আনিছোঁ নহয় আপুনি যদি দুনিয়াত বিচাৰিলেও নাপায় একদম কম দামত দি দিম বাবা কি বস্তু সেইটো কোৱা প্ৰথমে বা বস্তু কৈ আছে বস্তুটো কি চাচা এই চাইকেলখন দাদা পুৰা একদম পাৰফেক্ট চাইকেল উইথ গিয়াৰ লৈ যদি লৈ লওক আপোনাৰ দোকান অহা যোৱা কৰিবলৈ সুবিধা হ'ব গিয়াৰ লগাক আৰু চলাই থাকক আনলিমিটেড নো নিডেড পেট্ৰল ডিজেল কেৰাচিন এনি ফিউল ভাইটি চাইকেল চলাব নাজানো নহয় মই আৰু গিয়াৰ লগাৰ চাইকেল কেনেকৈ চলাম নোৱাৰিম নেকি মই চাচা টেনশ্যন ল'ব নালাগে আমি ট্ৰেইনিং দি দিম নহয় একবাৰ ট্ৰেইনিং দিলে চাচা আপুনি একদম লাইফ টাইম চলাই থাকিব পাৰিব আৰু আচ্ছা হ'ব তেতিয়াহ'লে ধুনীয়া লাগিছে চাইকেলটো চাচা ধুনীয়া আৰু বেছি দিন হোৱা নাই নহয় কিনা কিন্তু তোমালোকে চুৰ কৰি অনা নাইতো দাদা আমি একদম ভাল ঘৰৰ ল'ৰা আমি চুৰটো কৰি নুফুৰোঁ এইবোৰ চাচা পইচা অকণমান প্ৰয়োজন হৈছে সেইকাৰণে বিকিব ওলাইছোঁ ইমান ধুনীয়া চাইকেলখন নহ'লেনো কেলৈ বিকোঁ আমি হ'ব বাৰু ল'ম কিন্তু পইচা কিমান দিব লাগিব চাচা মই 12,000 কিনিছিলোঁ আপুনি বুলি 5,000 দিয়ক আৰু লৈ লওক মা 5,000 লাগে ছেকেণ্ড হেণ্ড চাইকেল তোমালোকক দাদা বেছি দিন হোৱা নাই নহয় কিনা যিমান দিনে হওক লাগিলে পুৰণা বস্তুটো পুৰণাই ন ভাইটি মই অকল 700 रुपयाহে দিব পাৰিম লাগে যদি লোৱা নহ'লে মই দোকান যাম দোকান খুলিব লাগে বহুত দেৰি হ'ল নহয় কলীয়া দি তেলেঙা খংটো দেখিছিল নহয় তাত তেলেঙা মাৰ খোৱাতকৈ 700 টকাই ভাল হয় কি হ'ল ভাইটি কি কথা পাতি আছা কিবা নিদিয়া যদি মই যাওঁগৈ আৰু চাচা ৰ'ব 1500 টকা এটা দিয়ক কিবা এটা কৰি ভাইটি মই আৰু 10 টকাহে বেছি দিব পাৰিম তাতকৈ আৰু বেছি দিব নোৱাৰিম তোমালোকক ভাইটি চাচা লগ হ'ব দিয়ক আপুনিতো আমাৰ ঘৰৰ মানুহ সেইকাৰণে দিছোঁ আৰু ঠিক আছে তেতিয়াহ'লে মই চাইকেলটো লৈ দোকানত যাওঁ পইচাটো কাক দিম দিয়ক মোকে দিয়ক লোৱা ভাইটি ঠিক আছে তেতিয়াহ'লে চাচা আপুনি চাইকেলখন লৈ যাওকগৈ আৰু আমি যাওঁ ঘৰলৈ হ'ব থেংক ইউ পোৱালীকেইটাক তামাম ঠগিলোঁ আজি 12,000 रुपया চাইকেলখনৰ 700 रुपया দি কিনি পঠিয়াই দিলোঁ